প্ৰথমতে সকলোকে হেপী কালী পূজা। মানুহজনে ডেলিভাৰীৰ পিছত মাহঁতৰ ঘৰলৈ যেতিয়া মই আহিছিলোঁ তেতিয়া 2 দিন থাকিয়েই গুচি গৈছিল, যিহেতু তাতে কাম আছে। সেয়েহে 14 অক্টোবৰ দিনা আহিব নোৱাৰিলে। সিদিনা আমাৰ বিবাহ বাৰ্ষিকী আছিল 3 বছৰীয়া। সেয়ে যোৱা দেওবাৰে আহিল, লোকেল মুৰ্গীৰে ভাত এসাঁজ খালোঁ, বিশেষ একো কৰা নাই। ৰাতিপুৱা মানুহজন আগতীয়াকৈ গ'ল। বেবীৰ আজি ফাৰ্ষ্ট ভিজিট আছিলে ডক্টৰৰ তাত। মই আৰু ভণ্টি দুজনে বেবীক লৈ ডক্টৰৰ ওচৰলৈ গ'লোঁ। সেইফালৰ পৰা মানুহজনো তাতেই আহিব। এইবাৰ বিবাহ বাৰ্ষিকীৰ আমাৰ জীৱনলৈ অহা আটাইতকৈ ডাঙৰ উপহাৰটি আমি 9 তাৰিখেই পালোঁ। মানুহজন ভাড়া ৰুমত অকলে থাকিবলগীয়া হৈ আছে আৰু আমি দুজন ইয়াতে। এনেকৈ অলপ অসুবিধা হৈছে যদিও উপায় নাই। মানুহজনে কিন্তু বেবীটো এতিয়াও ল'বলৈ ভয় কৰে। ডক্টৰৰ ওচৰ পালোহি আৰু কম সময়ৰ ভিতৰতে ডক্টৰ ভিজিট কৰা হৈ গ'ল। কেইটামান মেডিচিন দিছিলে, সেইখিনিও লৈ আহিলোঁ। আৰু এটা কথা, বহুতে হয়তো জানে, বহুতে হয়তো নাজানে যে আমাৰ লাভ মেৰেজ হৈছিল। মই আছামিজ আৰু মোৰ হাজবেণ্ড বেংগলী। আমাৰ লাভ ষ্টৰিটো এদিন আপোনালোকক নিশ্চয় কম দিয়ক। বিয়াৰ 3 বছৰৰ পিছত ফেমিলিটো কমপ্লিট হ'ল। ঘূৰি অহাৰ সময়ত ভণ্টিয়ে এটা জেগাত ৰৈ দিলে। ইয়াৰে এইকণতেই মোৰ ৰুমটো। পিছে এতিয়া মাৰ ঘৰলৈ বুলি আকৌ ৰাওনা হৈছোঁ। ভাগিন পোৱাৰ ফূৰ্তিতে এতিয়া কি চিলাব দিছিল পাহৰিয়ে গ'ল।